আজি বাতৰিকাকতত DWৰ ৪৫০০ পদৰ LP আৰু UPৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই সম্বন্ধে আজি বাতৰিকাকতত প্ৰকাশ পাইছে। কি প্ৰকাশ পাইছে আপোনালোকে ইয়াতে চাওক। শিক্ষামন্ত্ৰীয়ে কি ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ৪৫০০টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। ইয়াতে আপোনালোকে চাইছে যে এই ঘোষণাটো কৰিছে শিক্ষামন্ত্ৰীয়ে। আৰু কি লিখা আছে ইয়াতে চাওক, আপোনালোকে প্ৰথমৰ পৰা চাওক। ইয়াতে লিখা আছে যে ৪৫০০টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পন্ন হ'ব বুলি আজি ঘোষণা কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰাণোজ পেগুৱে। সংবাদ মাধ্যমক শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ ৫৫০০ শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ আমি ৪৫০০টা পদৰ বাবে ইয়াতে লিখিছে যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰা নাছিলোঁ, কাৰণ অভাৰলেপিঙৰ সমস্যা এটা থাকে। এতিয়া ৫৫০০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ৪৫০০টা পদৰ নিযুক্তিৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু পিছত চাওক আপোনালোকে কি লিখিছে যে ৪০,০০০ ইয়াতে লিখিছে যে ৪০,০০০ আবেদনকাৰীৰ মাজৰ পৰা যোগ্যতা ভিত্তিক ভেৰিফিকেশ্যন কৰা হ'ব। ইয়াতে DWৰ ৪৫০০টা পদৰ কাৰণে ইয়াতে ৪০,০০০ মানুহে এপ্লাই কৰিছে। ইয়াতে এইটো প্ৰকাশ পাইছে, আপোনালোকে চাওক ইয়াতে যে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ বাবে ব্যৱস্থা কৰিম। ইতিমধ্যে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। বাকী আৰু লিখিছে বহুত কিবাকিবি আছে, আপোনালোকে চাব ইয়াতে। বাকী তলত আছে যে প্ৰায় ৮,০০০ শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই বুলি প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, আমি ঠিকাভিত্তিক শিক্ষকসকলক চাকৰি নিয়মীয়া কৰিবলৈ অপশ্যন দিছিলোঁ, কিন্তু প্ৰায় আৰু বাকী তলত কৈছে আৰু লিখা আছে যে ৮,০০০ মান তেওঁলোকে চাকৰি নিয়মীয়াকৰণ কৰিব নিবিচাৰি ঠিকাভিত্তিক হৈ অৱশ্যে আছে। অৱশ্যে সেয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত। বাকী এইখিনি আপোনালোকে চাব নালাগে। কথাটো হৈছে এইটোৱে মেইন যে ৪৫০০টা পদৰ যাতে ভেৰিফিকেশ্যন আৰু লগতে নিযুক্তি প্ৰক্ৰিয়া যাতে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সম্পন্ন হয় তাৰ বাবে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আৰু বাকী এতিয়া আপোনালোকে খুব কম দিনৰ ভিতৰতে এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামটো আপোনালোকে নিশ্চয় কমপ্লিট কৰিব পাৰিব। বাকী যিহেতু আপোনাৰ এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ন'টিচটো আপোনালোকে খুব কম দিনৰ ভিতৰতে প্ৰকাশ পাব, সেইটো যাতে আপোনালোকে সেই ডেট অনুযায়ী আপোনালোকে এই ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰিব পাৰিব। ইয়াৰ পৰা আমি এটা কথা গম পালোঁ যে DWৰ ৪৫০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া নিশ্চয় এই মাহৰ ভিতৰতে সমাপ্ত হ'ব বুলি আমি ইতিমধ্যে ইয়াৰ পৰা বুজিছোঁ। ধন্যবাদ।